নমস্কাৰ বন্ধু বান্ধৱীসকল অসম জবসাইট ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল দৰং জিলা সমাজ কল্যাণ কাৰ্যালয়ৰ অধীনত মিছন শক্তি সাধনৰ নতুনকৈ পদ মুকলি হৈছে এই পদসমূহৰ বাবে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে মাত্ৰ আপোনালোকে ইণ্টাৰভিউ দিয়ে চাকৰি পাব পাৰে চ' আজিৰ ভিডিঅ'টিত এই পদসমূহৰ বিষয়ে আলোচনা কৰিম ক'ত এপ্লাই কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব এটাখিনি বস্তু আলোচনা কৰাৰ চেষ্টা কৰিম চ' পলম নকৰাকৈ ভিডিঅ'ৰ মেইন টপিকলৈ আগবাঢ়োঁ বন্ধু বান্ধৱীসকল ইয়াত চাব পাৰে প্ৰথমে ৰেচিডেণ্ট সুপাৰিনটেণ্ডেণ্টৰ বাবে এটা পদ মুকলি হৈছে এই পদত কেৱল মহিলা প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ কৰা হ'ব লাগিব ইন ল নতুবা ছ'চিয়েল ৱৰ্ক বা ছ'চিয়লজি বা ছ'চিয়েল ছায়েন্স নতুবা সাইকোলজি এই যিকোনো এটা বিভাগত আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু লগতে 5 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব চেলাৰী দিয়া আছে ইয়াৰ বাবে 21,000 পাৰ মান্থ তেনেকৈ 2 নম্বৰত আছে অফিচ এছিষ্টেণ্টৰ বাবে এটা পদ মুকলি হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু 3 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে লগতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি হ'ব লাগিব তেনেকৈ মান্থলি চেলাৰী দিয়া আছে 17,000 পাৰ মান্থকে তাৰপিছত 3 নম্বৰত আছে মাল্টিপাৰপজ ৱৰ্কাৰ ইয়াৰ বাবে এটা পদ মুকলি হৈছে এই পদত কেৱল মহিলা প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে HSLC পাছ কৰা হ'ব লাগিব আৰু 2 বছৰৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব মান্থলি চেলাৰী দিছে ইয়াৰ বাবে 10,500 তেনেকৈ 4 নম্বৰত আছে কুকৰ বাবে এটা পদ মুকলি হৈছে এইটো কেৱল মহিলা প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে HSLC পাছ কৰা হ'ব লাগিব লগতে 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে মান্থলি চেলাৰী দিয়া আছে 10,500 তেনেকৈ শেষত চিকিউৰিটি গাৰ্ড বা নাইট গাৰ্ডৰ বাবে এটা পদ মুকলি হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে HSLC পাছ কৰা হ'ব লাগিব লগতে 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ৰিটায়াৰ মিলিটাৰী বা পেৰামিলিটাৰী পাৰ্চনেল হ'লে অগ্ৰাধিকাৰ দিয়া হ'ব বুলি কোৱা হৈছে মান্থলি চেলাৰী দিয়া আছে 9,000 ইয়াৰ বাবে এতিয়া আহিছোঁ কেনেকৈ এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ থ্ৰুদি এপ্লাই কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে অফিচিয়েল ৱেবছাইট darrang.assam.gov.in গৈ তাত গৈ আপোনালোকে ডাউনলোড কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰাৰ পাছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনত আপোনালোকে নিজৰ নাম ঠিকনা এডুকেশ্যনেল কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইত্যাদি আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰিব লাগিব তাৰপাছত এপ্লিকেশ্যন ফৰ্মখনৰ লগত আপোনালোকে কিছুমান ডকুমেণ্টছবোৰ এটাচ কৰিব লাগিব যেনেকৈ পাছপৰ্ট চাইজ ফটো 3 কপি এজ প্ৰুফ হিচাপে HSLCৰ এডমিট কাৰ্ড আৰু লগতে আপোনালোকৰ যিটো পদৰ বাবে এপ্লাই কৰিছে সেই অনুসৰি আপোনালোকে নিজৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দিব লাগিব তেনেকৈ ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট তাৰপাছত কাষ্ট চাৰ্টিফিকেট যদি প্ৰযোজ্য হয় আৰু ভোটাৰ ID নতুবা আধাৰ কাৰ্ড এই আটাইখিনি আপোনালোকে চেল্ফ এটাচ কৰি এপ্লিকেশ্যন ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে নিজে গৈ বাই হেণ্ড জমা দিব পাৰিব নতুবা আপোনালোকে বাই পোষ্ট পঠিয়াব পাৰিব এপ্লিকেশ্যন ফৰ্মখন পঠিওৱাৰ এড্ৰেছটো হৈছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ দৰং মংগলদৈ ৱাৰ্ড নম্বৰ 10 পিন 784125 এইটো এড্ৰেছত আপোনালোকে বাই পোষ্ট পঠিয়াব পাৰিব নতুবা নিজে গৈ জমা দিব পাৰিব আৰু ইয়াৰ পৰা লাষ্ট ডেটটো দিয়া আছে 4 অক্টোবৰ চ' আপোনালোকে 4 অক্টোবৰ আগে এপ্লাই কৰিব পাৰিব চ' বন্ধু বান্ধৱীসকল কিবা সুধিবলগীয়া থাকিলে কমেণ্টত জনাব মই ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই নিশ্চয় ভাল পাইছে যদি ভাল পাইছে চেনেলক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগ পাম কাইলৈ নতুন এটা চাকৰি খবৰ সৈতে আজিলৈ আহিছোঁ বাই